জুচ আহিব কি জুচ দিছা তুমি অৰ্ডাৰ কি জুচ দিছা হেল্ল' ফ্ৰেণ্ডছ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি গুৱাহাটীত অৱস্থিত এখন খুব ধুনীয়া ৰেষ্টুৰেণ্টৰ পৰিৱেশৰ বিষয়ে জনাব বিচাৰিছোঁ তেনেহ'লে বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হে ফ্ৰেণ্ডছ মই এতিয়া ৰেষ্টুৰেণ্টখনৰ তলত আছোঁ আৰু ৰেষ্টুৰেণ্টখন অৱস্থিত হৈছে আমাৰ জৌ ৰোডত থকা গুৱাহাটী চেণ্ট্ৰেলৰ ওপৰত 7 ফ্ল'ৰত তেন্তে বলকচোন এয়া আমি লিফ্টত উঠি লৈছোঁ ৰেষ্টুৰেণ্টখনলৈ বুলি ৰেষ্টুৰেণ্টখন 7 ফ্ল'ৰত আছে আৰু আজি মোৰ লগত আহিছে মোৰ হাজবেণ্ড আৰু বেটু তেনেহ'লে ভিডিঅ'টো চাই থাকক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ফাইনেলি আমি আহি পালোহি আৰু ৰেষ্টুৰেণ্টখন হৈছে দ্য ৰুট বেৰেল হয়তো বহুতৰ কাৰণে চিনাকি হয় দ্য ৰুট বেৰেলখন আৰু বহুতে হয়তো চিনি নাপাবও পাৰে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু ইয়াৰ ৰেষ্টুৰেণ্টখনৰ সোমোৱাৰ সন্মুখতে আমাৰ নাম এণ্ট্ৰি কৰি লৈছে আৰু এইফালে আছে মেইন দৰ্জাখন তেনেহ'লে বলক দেৰি নকৰি সোমাই যাওঁ আমি ভিতৰলৈ সোমাই মনটো কিবা এটা ভাল লাগি গৈছিলে খুব লাইটিং হওক পোষ্টাৰবোৰ হওক ৱালত খুব ধুনীয়াকৈ সজাই ৰাখিছিলে আৰু এটা চাইডে এই ধৰণে পোষ্টাৰবিলাক আছে আৰু আনটো চাইডে টাবত এনেকৈ গ্ৰীণ প্লাণ্ট সজাই ৰাখিছে আৰু তাতো লাইটিং কৰি দিছে পৰিৱেশটো বিৰাটেই ধুনীয়া হৈছিলে আচলতে ভিতৰত সোমোৱাৰ লগে লগে মানুহক আকৰ্ষণ কৰিব পৰাকৈ তেনেধৰণে টেক্সাৰটো বনাই থৈছিলে আৰু ফটোশ্বুট কৰিবৰ কাৰণে দুইখন ৱালে বহুত ধুনীয়া আছিলে আৰু যিসকল আহিছে চাগে এইটো জেগা কমন এৰিয়া হয় সকলোৱে এইখিনিত ফটোশ্বুট কৰে এতিয়া বলক ভিতৰ ভাগলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই আহি লেফ্ট ছাইডত এটা খুব ধুনীয়াকৈ ছিটিং এৰিয়া সজাই ৰখা হৈছিলে সোফাখন হওক কুশ্বন কভাৰকেইটা মোৰ বিৰাটেই পচন্দ হৈছিলে তাতে পাৰ্পল কালাৰ লাইট পৰিৱেশটো বহুত ধুনীয়া কৰিছিলে এইখিনি বহি ৰিলেক্স ফিল কৰিব পাৰি আৰু এইফালে এনেধৰণে ছিটিং এৰিয়া আছে আৰু এটা বস্তু আছে খুব ধুনীয়া মোৰ বহুত পচন্দ হৈছিলে এইটো চাওক এখন চুইং চেয়াৰ ৰাখিছিলে এই ধৰণে তেওঁলোকে তাত ৰিজাৰ্ভ বুলি লিখি থৈছে কাৰণ বহুত ৱেট থকা মানুহ আহি পটককৈ বহি দিয়াত এবাৰ বুলি সেইখন ছিগি গৈছিলে সেইকাৰণে এখন ৰিজাৰ্ভ কৰি ৰাখিছে আৰু এতিয়া মই ফাৰ্ষ্ট ফ্ল'ৰটোৰ পৰাই আপোনালোকক ভিউটো দেখুৱাওঁ চাওক গুৱাহাটীৰ অলমষ্ট গুৱাহাটীখন দেখা পোৱা যায় ইয়াৰ পৰা কিমান ধুনীয়া লাগিছে চাওক ৰাতিৰ পোহৰত একদম তৰা জিলিকি থকা নিচিনা লাগি আছে দিনৰ পোহৰ ভাগতো চাগে বিৰাটেই ধুনীয়া লাগে দেখিবলৈ আৰু তাৰপিছত চাওক সেই ফ্ল'ৰটোতে থকা ছিটিং এৰিয়াখিনি তেওঁলোকে এই ধৰণে সজাই ৰাখিছে হোৱাইট আৰু য়েল্ল' কালাৰৰ শ্বেয়াৰ দি পেলাই সজাইছে আৰু এইখিনি অ'পেন আৰু গ্লাছৰ ভিতৰ সেইখিনি এচি হয় এচি কেবিন হয় এতিয়া যাওঁ বলক আমি ওপৰত থকা ফ্ল'ৰটোলৈ তাত কি আছে সেইখিনি আপোনালোকক দেখুৱাওঁ আৰু এইটো হৈছে ওপৰৰ ফ্ল'ৰটো এইটো খুব ধুনীয়াকৈ তেওঁলোকে সজাই ৰাখিছে বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী পাৰ্টি যিকোনো ধৰণৰ পাৰ্টি তেওঁলোকে এই ওপৰ ফ্ল'ৰটোতে চেলিব্ৰেট কৰে আৰু এইখিনি যে দেখিছে ষ্টিলৰ এয়া হৈছে ফ্ৰেছ বিয়েৰ মেকিঙৰ মেচিন হয় তাত এতিয়া বৰ্তমান আছে নে নাই চলিব মইতো ভালকৈ নাজানিলোঁ আৰু এই ধৰণৰ কাবানাবিলাক তেওঁলোকে বনাই ৰাখিছে তলফালে বিচনাৰ নিচিনা ওপৰফালে ধুনীয়াকৈ হোৱাইট কাপোৰেৰে ডেক'ৰেটিং কৰিছে আৰামত বহি পেলাই খাব পাৰে আৰু এয়া অলপ পিছতে বেটাৰ কাৰণে অৰ্ডাৰ কৰা ফ্ৰেঞ্চ ফ্ৰাইজ আহি গ'ল এওঁলোকৰ ফুড কোৱালিটি ছাৰ্ভিচ বহুত বেছি ভাল হয় আমি বহুত ভাল পালোঁ মোৰ কি আহি গৈছে ফ্ৰেঞ্চ ফ্ৰাইজ ফেভৰেট নেকি তোমাৰ ফেভৰেট নহয় তেনেহ'লে কিয় খোৱা নাখাবা হা নাখাবা তোমাৰ ফেভৰেট নহয় ন নাখাবা আৰু এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই ফ্ল'ৰটোৰ পৰাই গুৱাহাটীৰ দৃশ্য ভিউটো ইমান বেছি ধুনীয়া তাতে ৰাতিৰ পোহৰত লাইটবোৰ জ্বলি থকাত বেছি ধুনীয়া হৈ পৰিছে ওপৰত জোনবাইটোও জিলিকি আছে পৰিৱেশটো বিৰাটেই ধুনীয়া দিনৰ পোহৰটো চাগে বহুতেই ভাল লাগিব ইয়াতে আহি পেলাই আমিও পৰিৱেশটো খুব ধুনীয়াকৈ এনজয় কৰিলোঁ টেষ্টি নে খাবলৈ টেষ্টি নে ছুপাৰ টেষ্টি হয়নে জুচ কিয় অহা নাই জুচ আহিব কি জুচ দিছা তুমি অৰ্ডাৰ কি জুচ দিছা মেংগ' জুচ নাই বোলে ইয়াত ফ্ৰেছ মেংগ' জুচ এতিয়া কি হ'ব এতিয়া কি খাবা ষ্ট্ৰবেৰী জুচ আছে অ'কে
কৈছে নেকি কি আহি গ'লেও মোৰ এয়া তোমাৰ ৱাটাৰমেলন যেতিয়া খাবানে নাই আৰু ফ্ৰেণ্ডছ আমি বহি থকা জেগাৰ পৰা এয়া ওপৰলৈ চাওকচোন ধুনীয়াকৈ জোনবাইটো ওলাই আছে দেখা পাইছে খুব ধুনীয়াকৈ জোনবাইটো ওলাই আছে বহুত ধুনীয়া লাগিছে পৰিৱেশটো আপোনালোক অহা নাই যদি আহিব আৰু লগতে আমাৰ কাৰণেও অৰ্ডাৰ কৰিলোঁ ৱাটাৰমেলন লাইম মকটেইল এনজয় কৰিলোঁ এইটো আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক আমি ডিনাৰটো তলতে কৰিম বুলি ভাবিছোঁ সেইকাৰণে আমি তললৈ বুলি নামি আহিছোঁ আৰু আমি ইয়াতে বহিম বুলি প্লেনিং কৰিলোঁ ইয়াতে বহি ডিনাৰটো কৰিম আৰু লগতে বাৰ ছেকশ্যনটো খুব ধুনীয়াকৈ সজাই থোৱা আছে চাওকচোন আপোনালোকেও ইয়াতে জনামতে ছেটাৰডে আৰু ছানডে লাইভ শ্ব' হয় গতিকে আহিব পাৰে সেইকেইটা দিনত এনজয় কৰিব পাৰিব আৰু তাৰপিছতে আমাৰ ডিনাৰো আহি গ'ল ডিনাৰত একদম চিম্পল আছিল যিহেতু আমি যোৱা দিনাখন বৃহস্পতিবাৰ আছিল আমি ভেজ খাওঁ সেইকাৰণে একদম চিম্পল পনীৰৰ এটা আইটেম আছিলে লগতে তন্দুৰী ৰুটি বাটাৰ ৰুটি লৈছিলোঁ আৰু চালাড আছিলে চিম্পল ইমানেই আছিলে এওঁলোকৰ ফুড কোৱালিটি ছাৰ্ভিচ আৰু এনভাইৰনমেণ্টটো সাংঘাতিক ধুনীয়া হয় যদি আপোনালোক যোৱা নাই এবাৰ যাব ফ্ৰেণ্ডছৰ লগত ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে খুব ধুনীয়া হয় আৰু খাই বৈ লৈ এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ সঁচাকৈ টাইমখিনি বহুত ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ ভাল লাগিলে আৰু এয়া আমি ৰেষ্টুৰেণ্টৰ পৰা ওলাই ঘৰমুৱা হৈছোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰোঁ লগতে তাত উঠা কেইকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগে লাইক কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি কোনোবা আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনখিনি আপোনালোকে আগে ভাগে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম